সমষ্টিত উপনিৰ্বাচনত যদিও আপুনি প্ৰাৰ্থিত্ব তালিকাত নাম নাই, কিন্তু আৰম্ভণিৰ পৰা চৰ্চিত থকা ব্যক্তিগৰাকী হৈছে চন্দন ব্ৰহ্ম। কি ক'ব প্ৰথম প্ৰতিক্ৰিয়া আপোনাক আমি পাইছোঁ প্ৰথম আজি? উপনিৰ্বাচনত মোক টিকেট দিব লাগে বুলি মই দৰখাস্ত কৰা নাই, আবেদনো কৰা নাই। আচ্ছা, হৈ গ'ল। দ্বিতীয় প্ৰশ্ন। আচ্ছা, তাৰপিছত আপুনি BPF দলত যোগদান কৰাক লৈ এটা চৰ্চা এই সন্দৰ্ভত। ইয়াৰ প্ৰশ্নৰ উত্তৰ দিবলগীয়া আছে বুলি মই নাভাবোঁ, কাৰণ BPF দল বৰ্তমানৰ যিটো পৰিস্থিতি, এই উপনিৰ্বাচনৰ পিছত এইটো আৰু দল হিচাপে নাথাকে। এই কথাটো বহুতো মেল মিটিঙত আমি দেখিছোঁ, দেখাৰ কাৰণেহে আমি কৈছোঁ। এতিয়া মই অথবা আমি BPF দলত উভতি যোৱাৰ কোনো প্ৰশ্ন নাই, বৰঞ্চ প্ৰতিদিনেই BPF দলৰ পৰা UPPL দলত হাজাৰ হাজাৰ দলীয় নেতা কৰ্মী যোগদান হৈ থকাটো আপোনালোকেও দেখিছে। তো উভতি যোৱাৰ প্ৰশ্ন থাকে ক'ত? মই কিছু সময় আগতে ক'লে যে চন্দন ব্ৰহ্মক মই মানুহ পঠিয়াইছিলোঁ অনাৰ বাবে, তো নাহিলে মই কি কৰিম? তেখেতে কাক পঠাইছে, পঠোৱা নাই, এতিয়া মই নাজানি বুলি ক'লে কথাটোনো কোনপিনি আৰু কি হ'ব? ইয়াৰ কাৰণে যিটো কথা সত্যতা নাই, এই কথাৰ উত্তৰ দিবলগীয়া প্ৰয়োজন কিবা থাকে জানো? হাগেমা মহলীয়ে আজি কৈছে যে চিডলি উপনিৰ্বাচনটো হৈছে ছেমি ফাইনেল, ফাইনেলটো হ'ল 2025 পাৰিষদৰ নিৰ্বাচন। তো 2024 উপনিৰ্বাচনত জিকিব আৰু 25 তেওঁলোকৰ খাটাং চৰকাৰ গঠন কৰিব। কিছু সময় আগতে হাগেমা মহলীয়ে কৈছে। মই নাজানো দেই, সঁচাকৈ কৈছেনে? সঁচাকৈ যদি কৈছে তেতিয়া মোৰ এটা উত্তৰ থাকিব। তেখেতে পুনৰ BTCৰ চিফ হ'ব, চৰকাৰ গঠন কৰিব বুলি কোৱা কথাটো আপোনালোকে কেইবাৰ শুনিল বৰ্তমানলৈকে? ইয়াৰ জবাবটো আপোনালোকে দিয়ক আগত, নহ'লেও 20 বাৰমান হ'ল। প্ৰমোদ বড়ো ডাঙৰীয়াই যেতিয়াৰ পৰা BTCৰ চিফ হ'ল, তেতিয়াৰে পৰাই এই আৰু বেছি দিন নাই, পুনৰ ময়ে চিফ হ'ম, BPF দলে পুনৰ আৰু BTC চলাব। এইটো ক'বলৈ গ'লে 4 বছৰ গ'ল। 25ৰ কথা তেখেতে কৈছে আজি, কিয় ক'লে? 25ত পুনৰ নিৰ্বাচন খেলি তেওঁ চিফ হ'ব বিচাৰিছে। তো গতিকে তেখেতে পুনৰ 25-26ৰ কথা বাদ দিয়ক, বৰ্তমান আৰু অতীতৰ পৰাই তেওঁ কৈ আছে যে পুনৰ ময়ে চিফ হৈ আছোঁ। তো এই কথাৰ কিবা বাস্তৱতা আছে? কেতিয়াবা তেওঁৰ কথা কোৱাৰ বাস্তৱত পৰিণত হোৱা আপোনালোকে দেখিছে? তো গতিকে ছেমি ফাইনেল ফাইনেল বুলি একো কথা নাই। আমাৰ কথাটো হ'ল দল হিচাপে জিকিব লাগে, জিকি পেলাই ৰাইজৰ আমি কাম কৰিব লাগে। নিৰ্বাচন জিকাটো অকল উদ্দেশ্য নহয়, ৰাইজৰ অভাৱ অভিযোগ সমস্যাবিলাকক সমাধান কৰাটো আমাৰ দলৰ দায়িত্ব কৰ্তব্য। আৰু দলীয় হিচাপে যেতিয়া জিকিব, আমাৰ দলৰ প্ৰতিনিধি হ'ব, সেই প্ৰতিনিধি বিধায়ক হওক, মন্ত্ৰী হওক, MCLA হওক, তেখেতসকলে জনসেৱাত ব্যস্ত হ'ব লাগে। আমাৰ কথাটো হ'ল এইটোৱে, ইয়াত ছেমি ফাইনেল ফাইনেলৰ কথা নাহে। যিহেতু বাৰে বাৰে আপোনাৰ হাগেমা মহলীয়ে এটা কথা কৈ আছে, চন্দন ব্ৰহ্মৰ তাতে মানুহ পঠিওৱা হৈছে, এতিয়ালৈকে ৰিপ্লাই দিয়া নাই। গতিকে আপুনি ভাবে নেকি আপুনি গুচি অহাৰ পিছত BPF দলৰ যথেষ্ট বৃহৎ ক্ষতিসাধন হৈছে, সেইকাৰণে হাগেমা মহলীয়ে বাৰে বাৰে কৈ আছে এনেধৰণৰ কথা? মই এইবিলাক নাভাবোঁ। মই একদম সাধাৰণ সৰু এজন ব্যক্তি, মোৰ কাৰণে BPF ধ্বংস হ'ব লাগে, শেষ হ'ব লাগে, এইবিলাক দাবী কৰিব পৰা মোৰ ইমান অধিকাৰ নাই। আৰু মই ইমান ওজনৰ মানুহ নহয়, একদম সৰু মানুহ, সাধাৰণ। আপোনালোকৰ সম্ভাৱনা সন্দৰ্ভত আপুনি কিমানখিনি দৃঢ়তা, কিমানখিনি জিকিব আপুনি? মানে মই বুজা নাই। এই যিটো উপনিৰ্বাচনত আপোনাৰ NDA প্ৰাৰ্থীগৰাকী কি পৰ্যায়ত আছে, কিমান ভোটত নিজিকিব নেকি আপুনি কওকচোন? নাই, আপুনি কওক। আপোনাৰ মতে আপুনি ভাবে নেকি নিজিকিব? নিশ্চয় কিয় নহয়, চবেই জিকিব। কোন চবেই জিকিব? এজন জিকিবই। চবেই নিজিকে। UPPLৰ দলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্ম ডাঙৰীয়া জিকিব, এইটো আপুনিও কৈছে, কিন্তু সাংবাদিক হৈ হাজাৰ হাজাৰ ভোটৰ ব্যৱধানত জিকিব। অথনি কণ্টেক্ট পূৰ্বে এটা কথা কৈছিলোঁ, এই আমাৰ কিছু দাদা ভাই এই মাধ্যম লৈছিল না, আমাৰ নিজম ভাই যেতিয়া লৈছিলে, তেতিয়া বস্তু কোৱা হৈছিল যে বিগত লোকসভা নিৰ্বাচনত হাৰিব জিকিব এটা কনফিউজন, মানে বিৰোধী দলবিলাকেও কিবা কিবি কৈ থাকে, এটা উপপ্ৰচাৰ ৰিউমাৰ
অলপ কনফিউজন কিছু পকেটত কিছু অঞ্চলৰ ৰাইজৰ অলপ মানে চিন্তাধাৰাত অলপ উগুল টুগুল আছিল, ধৰিব পৰা নাছিল। কিন্তু জিকাৰ পিছত এইটো গ'ল। তো গতিকে এইটো উপনিৰ্বাচন। এতিয়া অঞ্চল ভিত্তিক যদি আপুনি ভাগ কৰি পেলাই ভোট কোন অঞ্চলত বেছি পাব, আৰু ভাষা ভিত্তিক যদি আমি চাবলৈ যাওঁ, টাউন আৰু গাঁও হিচাপত যদি আমি চাবলৈ যাওঁ, যিকোনো লেভেলত আপুনি ভাগ কৰি পেলাই যেনেকৈ এনালাইচিছ নকৰক এইবাৰ উপনিৰ্বাচনত প্ৰত্যেক ক্ষেত্ৰত UPPL দল হিচাপে আমি বহুতো হাজাৰ ভোটৰ ব্যৱধানত আমি জিকিম। যেহেতু কেবিনেট মন্ত্ৰী হৈ আছিলে বহু বছৰ, আপুনি মুখ্যমন্ত্ৰীলৈকে সৈতেও আপোনাৰ এটা সুসম্পৰ্ক। ৰিচেণ্টলি মুখ্যমন্ত্ৰীৰ সৈতে কিবা আলোচনা হৈছে নেকি আপোনাৰ? তো কিবা লাগে নেকি তোৰ কাৰণে? কিবা হৈছে নেকি? নাই হৈছে হোৱা নাই, কিবা লাগে নেকি? কেনেকুৱা ধৰণৰ আলোচনা হৈছে? নালাগা কথাত প্ৰশ্ন কৰিতো যদি ইয়াৰ জবাব উত্তৰ দিয়াৰ কিবা মিনিং থাকে নেকি? যদি হৈছে কেনেকুৱা ধৰণৰ হৈছে? দেচোন কিবা আৰু কোনোবা যদি ক'বলৈ